সো গাইস মাজৰে মানে অকমান কৰিব মানে ব্লগ বহুত দিন দিয়া নাছিলো না তো এনেকে হেয়াৰ কৰা নাযায় আমি এতিয়া সো ইফালে মানস আছে আৰু ইফালে মনোজ আছে সো বিহু আহি পালে তো এতিয়া আমি ভেলাঘৰ বনোৱা পুৰা লাগি গৈছো ইফালে সৰু গছ সৰিয়া গছ নে এডাল চেগুন গছ এডাল কাটি আছে সো এতিয়া আমি বাঁহ কাটি আছো এনেকে চাব পাৰে কেনে মনোজ এবাৰ ধামাকা হ'ব নে বেলেগ ধামাকা হ'ব সো গাইস ইডাল এতিয়া মনোজে কাটিব ওলাব মই ইডাল বাঁহডাল কাটি আছো ইডাল ওলালো অলৰেডি আৰু দুডাল বাঁহ ওলাই কিনে আমি যাওঁ সো আপোনালোক দেখাই আছো তাতে বিশাল আছে প্ৰিয়ম আছে সো দেখাই আছো আপোনালোকক বহুত দিন মূৰত ব্লগটো বনাইছো সো ছাপৰ্ট দিবা মোক তো মনোজ আমাৰ মনোজ হাই কৰি দে একবাৰ ইফালে হাই কৰি দে মানক ৰিজমটো মিলা নাই ৰ মই ইফালে টানি আছো তহঁতে সিফালে টানি ৰিজমটো মিলা নাই 1 2 3 1 তো গাইস মানে বাঁহ কাটা হৈ গ'ল আৰু চবৰে ভাগত ধৰছি নে কি বে সো গাইস ভাগৰ আৰু মানে বাঁহখিনি যিকেইডাল বাঁহ কাটছে অলপ তেৰা চাই কাটা গ'ল মানে এনেকুৱা ভাজত সোমাই আছে ন বাঁহকেইডাল কি কম আৰু সো এতিয়া তাকে যাব ওলাইছো মনোজ কেনেকুৱা ফিল ভাগৰ ধৰি আছে আমাৰ ইফালে সৰু আহি গৈছে ইফালে সো গাইস সিদিনাখনে বাঁহ চাহ কাটিলো আৰু আজি 2 নম্বৰ দিন আজি বাৰ হৈছে কি বাৰ মানক আজি গাইস সোমবাৰ আমি কাটিছিলোঁ শুক্ৰবাৰে বাঁহ কাটিছিলোঁ সো মাথা লাগি আছে পুৰা প্ৰথম ফুটাটো পুতিলোঁ এতিয়া মই কাটি আছোঁ মাৰলি তো চাই থাকক বাকী কেইজন অহা নাই বাকী কেইজন কামে আছে সো চাই থাকক আমাৰ লগত দেখাই আছোঁ গাইছ এতিয়া আমি কৰি কিনে মানে আস্তে কৰি আছে দুটা খুঁটি বুটো এনেকৈ তো 4টা খুঁটা বুটলোঁ এতিয়া গাঁটা খান্দি আছে ইফালে মনোজ আহি গ'ল মনোজে কিবা কামত গৈছিল তাৰ মেহনত চাব পাৰে গাইছ হাতত তাই দিয়ে হাতখন মনোজ মানস আজি হ'ব নাই এইখিনি বাঁহত হ'ব নে বাঁহ লাগব চাগে আৰু ন সো গাইছ বাঁহ লাগব এইখিনি আজি যিখিনি হয় আপোনালোকক দেখাইছোঁ ফাইনেলখিনি মই তো চাই থাকক ইফালে আমাৰ প্ৰিয়ম আছে এবাৰ কেনেকুৱা হ'ব ভাল হ'ব নে যোৱাবাৰতকৈ সো গাইছ যোৱাবাৰটো চাইছে এইবাৰো ছাপৰ্ট কৰক আৰু বহুত দিন ব্লগ চগ দিয়া নাই তাকে ব্লগটো আপোনালোকক দিম বুলি ভাবিছোঁ তো চাই থাকক মানস আজি কিখিনি কৰিম বুলি ভাবিছা গাঁটাকেইটা খান্দা কামটো আজি কৰি থৈ দিওঁ আৰু নে কি সো গাইছ মানে গাঁটাখিনি আজি খান্দি থৈ দিওঁ সিফালে আৰু দুটা এইফালে গাঁটা দুটা খান্দি ধামকেইডাল উঠাই থৈ দিওঁ বাকী আস্তে কহুৱাখিনি কাটিম আৰু কহুৱা মানে আমাৰ ইয়াতে গাইছ মানে খেতি একদমেই নোহোৱা হৈছে তো এই বুনটো য'ত ওখ আছে তাৰ পৰা কাটি আনিম এই ওখ বুনটো য'ত আছে আৰু তাৰ পৰা আমি কাটি আনিম ইয়াতে আছে এই ৱালখনৰ সিফালে আছে চাব পাৰে তো ক'বাৰ পৰা কাটি আনিম কাটি আনি কিনে ইয়াতে বেৰাকেইখন দিম আৰু ইফালে দৰমুখখন কৰিম ভেলাঘৰটোৰ সো গাইছ এইখিনি কৰা হৈ লওক আপোনাক দেখাই আছোঁ আৰু বাকী লাষ্ট কেনেকুৱা হয় So guys, mana pe? Arek buat di sana arek buat. Guys কি যে হ'ব এই কামৰ মাজতে এটা আস্তে কৰিছো টাইম বহুত আছে তো গাইছ আমাৰ ছাগলী এমেৰি জানে মন কৰি কামবিলাক কৰি আছে সবে আপোনালোকে চাব পাৰে সো গাইছ কথা পাতি আছে চাব পাৰে সো গাইছ ইয়াতে পেন খুলি চলি আছে আপোনালোকে চাব পাৰে আমাৰ পৰা ফালতু বহুত হৈ যায় আৰু গাইছ মোক ধৰিছে এইবাৰ তো আজি আমাৰ লুকটো লাষ্ট লুকটো এই দুটা পুতি দিলে হৈ গ'ল মানে মাটিৰ কামখিনি হ'ল আৰু ইফালে এটা বুটব আছে
চ' কালি যদি বনাওঁ কালি আকৌ ব্লগ দিম কালি মানে কৰি পৰহি ব্লগ দিম চ' এইটো আজিয়ে গধূলি মানে দিওঁ নেকি চাওঁ চ' এইটো ব্লগটো এইখিনিতে সমাপ্ত কৰিলোঁ বাই বাই কৰি দে মনোজ বাই বাই কৰি দে চ' গাইজ যদি চাই কিনে ভাল পালে লাইক কৰি দিব আৰু শ্বেয়াৰ এটা কৰি দিব কমেণ্ট এটা ভাল চাই কৰি দিব আৰু যোনে যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি থ'ব